Hello guys, welcome back to my YouTube channel. লৈ আহিছোঁ ৰাজ্যৰ যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ। যিসকল মানুহৰ এতিয়ালৈকে চৰকাৰী ঘৰৰ নাম আছে লিষ্টত কিন্তু তেওঁলোকৰ বেংকৰ একাউণ্টত পইচা সোমোৱা নাই, যদি তেওঁলোকে চৰকাৰী ঘৰৰ যিখন চেংচন অলৰেডি হৈছে কিন্তু তেওঁলোকৰ পইচাখিনি পোৱা নাই, কোনসকল মানুহৰ বেংকৰ একাউণ্টত পইচা সোমোৱা নাই, যিসকল মানুহৰ চৰকাৰী ঘৰৰ নাম থকা সত্ত্বেও বা চেংচন হৈছে কিন্তু তেওঁলোকৰ বেংকৰ একাউণ্টত পইচা সোমোৱা নাই, কিয় বেংকৰ একাউণ্টত তেওঁলোকৰ পইচাখন সোমোৱা নাই সেইখন কেনেকৈ জানিব বা কেনেকৈ চেক কৰিব, কি কৰিব লাগে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত চাব পাৰিব। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে বা আপুনি চৰকাৰী ঘৰৰ পইচা প্ৰথম কিস্তিৰ টকা পাইছিল কিন্তু তাৰপিছত আপুনি দ্বিতীয় নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, আপোনাৰ কিহৰ কাৰণে আপুনি এতিয়ালৈকে পইচাখন পোৱা নাই, সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত চাব পাৰিব। ইয়াত দুই এটা মানুহৰ ঘৰৰ ডিটেইলছখিনি আমি বৰ্ণনা কৰিম আৰু সেইখিনি আপুনি চালে আপুনি বুজিব কেনেকৈ আপোনাৰ ষ্টেটাছখন চেক কৰিব লাগিব, আপোনাৰ কি প্ৰব্লেম হৈ আছে সম্পূৰ্ণ আপুনি ইয়াৰ পৰা ধৰিব পাৰিব। আৰু ইয়াত যিখন চাবলৈ পাইছে যিটো ভিডিঅ'ৰ যেটো চাবলৈ পাইছে একাউণ্ট ক্লোজড, ইয়াত নো সাচ একাউণ্ট আদাৰ একাউণ্ট ক্লোজড, আদাৰ নাম্বাৰ ডিচেডেড এনেকুৱা দিয়া আছে। বা আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টখন লিংকেজ নাই তেনেহ'লে আপুনি পইচা নাপাব। আৰু কিছুমান একাউণ্ট আছে আপোনাৰ সেইখন একাউণ্টৰ লগত যেতিয়া আপোনাৰ একাউণ্টত পইচাখন সোমাই দিব তেতিয়া আপোনাৰ যেতিয়া চাৰ্চ কৰে তেতিয়া সেইখন শ্ব' নকৰে আৰু সেইকাৰণে আপোনাৰ ষ্টেটাছখন আপুনি চেক কৰিব পৰা নাই। আৰু ইয়াত যিখন চাবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপোনাৰ আছে তেনেহ'লে আপুনি ইয়াত চাবলৈ পাইছে ষ্টক হোল্ডাৰৰ পৰা IAYPMAY বেনিফিচিয়াৰীত যেটো আছে ইয়াৰ পৰা আপোনাৰ কি কৰিব, ইয়াত বহাই দি এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন বহাই দি কেপচাখন যেটো দিয়া আছে ইয়াত সেম ভাৱে আপোনাৰ বহাই দিব লাগিব। আৰু যেতিয়া আপুনি বহাই দি সাবমিট অপশ্যনত ক্লিক কৰিব তেতিয়া ইয়াত যিখন লিষ্টত পৰা আপুনি যেনেকৈ ইয়াত চাবলৈ পাইছিল বেনিফিচিয়াৰী ডিটেইলছ, পাৰ্সোনেল ডিটেইলছ সম্পূৰ্ণ ইয়াত আহি যাব। আৰু ইয়াত আহিলে আপুনি চাবলৈ পাইছে হাউচ চেংচন বা ঘৰ অলৰেডি চেংচন হৈছে, আৰু ঘৰ যদি চেংচন হয় আপোনাৰ পইচা 100% বেংকৰ একাউণ্টত সোমাব। কিন্তু ইয়াত চাবলৈ পাইছে একাউণ্ট ষ্টেটাছখন নট ফ্ৰজেন ইয়েট, বা এতিয়ালৈকে আপোনাৰ যিখন একাউণ্ট সেইখন ভেৰিফিকেশ্যন হোৱা নাই। আৰু ইয়াত চাবলৈ পাইছে আধাৰ ষ্টেটাছ, এখন প্ৰচেছ আছে, কাৰণ আপোনাৰ যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংকেজ নাই তেনেহ'লে আপুনি পইচা লাভ নকৰে। ইয়াত আপুনি চাবলৈ পাইছে ঘৰ চেংচনৰ ডেট হৈছে কিন্তু আজিলৈকে কোনো ধৰণৰ পইচা পোৱা নাই। আৰু এইটো আছিল 2018 বৰ্ষৰ যিহেতু ঘৰৰ যিখন ঘৰৰ সেইখন ঘৰ কিন্তু আজিলৈকে চেংচন হৈছে তথাপি এতিয়ালৈকে পইচাখন পোৱা নাই। 2023 বৰ্ষত চেংচন হৈছিল কিন্তু আজি 2025 বৰ্ষ পৰিছে তথাপি পইচা পোৱা নাই, কাৰণ আপোনাৰ ইয়াত বেংকৰ একাউণ্টখন ভেৰিফাই হোৱা নাই। যদি চেংচন হৈছে তথাপি আপুনি পইচাখন নাপাব। সেইকাৰণে আপোনাৰ যদি এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, আপোনাৰ ঘৰৰ যিখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়ত আপুনি এনেকৈ চেক কৰিব পাৰিব। আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত ডাইৰেক্ট লিংকটো দিয়া থাকিব আৰু সেইটো লিংকত ক্লিক কৰি আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ সহায়ত আপুনি চেক কৰি ল'ব পাৰিব। আৰু ইয়াত যিখন চাবলৈ পাইছে আৰু এখন ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত দিয়া আছে, আৰু সেম ভাৱে মই ইয়াত কপি কৰি ইয়াত আকৌ পেষ্ট কৰি দিছোঁ। আৰু ইয়াত যিখন কেপচা আছে সেই কেপচাখন বহাই দি ইয়াত সাবমিট অপশ্যনত ক্লিক কৰি দিম আৰু আপুনি ইয়াৰ পৰা চাব পাৰিব এই যিখন ঘৰৰ যিখন বেনিফিচিয়াৰী বা হিতাধিকাৰী তেওঁৰ নামতো চেংচন হৈছে কিন্তু আজিলৈকে তেওঁৰ ঘৰৰ পইচাখন সোমোৱা নাই। চাবলৈ পাইছে ইয়াত একাউণ্ট ষ্টেটাছ ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰিজেক্টেড বাই বেংক এণ্ড পেণ্ডিং, বেংকৰ একাউণ্টলৈকে পইচাখন সোমোৱা নাই কাৰণ বেংকৰ একাউণ্ট ৰিজেক্ট বুলি শ্ব' কৰিছে। কাৰণ যদি আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংকেজ নাই তেনেহ'লে আপুনি পইচা লাভ নকৰে। ইয়াত চেংচন হৈছে 2024 বৰ্ষত চেংচন হৈছিল, 24ৰ শেষৰ ভাগত, আৰু 8/9/2024 তাৰিখত চেংচন হৈছিল কিন্তু আজিলৈকে পইচা সোমোৱা নাই। ইয়াত অৰ্ডাৰ হৈছিল পইচাৰ কাৰণে, যিখন পইচা চেংচন হোৱাৰ পিছত যিটো অৰ্ডাৰ হয় এই অৰ্ডাৰ হোৱাৰ পিছত পইচাখন বেংকৰ একাউণ্টত সোমোৱা নাই। কাৰণ ইয়াত চাবলৈ পাইছে কাৰণ তেওঁলোকৰ বেংকৰ একাউণ্ট ৰিজেক্ট বুলি শ্ব' কৰিছে। ফাৰ্ষ্ট ইনভেষ্টমেণ্টৰ যেতিয়া পইচাখন সোমাই দিছিল তেতিয়া ৰিজেক্ট শ্ব' কৰিছে। ইয়াত চাবলৈ হৈছে ফাইনেন্সিয়েল ইয়াৰ 2024-25 আৰু এমাউণ্টটো দিয়া আছে 32,500 টকা। অৰ্ডাৰ ডেটটো দিয়া আছে কিন্তু আজিলৈকে বেংকৰ একাউণ্টত পইচা সোমোৱা নাই। যদি আপোনাৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে তেনেহ'লে আপুনি আগত আপোনাৰ কাৰণটো কি সেইটো জানক, তাৰপিছত কাৰণ জনাৰ পিছত আপোনাৰ পঞ্চায়তত যিজনে আপোনাৰ ঘৰৰ
চৰকাৰী ঘৰৰ কাম কৰে তেওঁৰ লগত অৱগত কৰক যে মোৰ এইখিনি সমস্যা হৈ আছে, এইখিনি ঠিক কৰি দিয়ক, তেনেহ'লে আপোনাৰ পইচাখন আপুনি লাভ কৰিব। যদি আপোনাৰ আগতে চেংচন হৈছে, কিবা কাৰণত এতিয়ালৈকে পইচা পোৱা নাই, তেনেহ'লে আপুনি সোনকালে আপোনাৰ ষ্টেটাছখন চেক কৰি লওক। নহ'লে আপুনি 2023 বৰ্ষত চাবলৈ পাইছে যেনেধৰণৰ মানুহৰ চেংচন হৈছিল কিন্তু আজিলৈকে পইচা পোৱা নাই আৰু নাপাব। যদি এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, সেইকাৰণে আপোনাৰ সমস্যাটো আপুনি আগত জানিব লাগিব। তাৰপিছত আপুনি সেইখন পঞ্চায়তত অৱগত কৰিলে আপোনাৰ নিশ্চয় 2025 বৰ্ষত চৰকাৰী ঘৰৰ যিখন বাজেট অনুযায়ী আপুনি ধন সেইখিনি লাভ কৰিব।